আৰু মই মানে আজি নলবাৰীত যাব আহিছোঁ আৰু মানে আমাৰ পেহীৰ ল'ৰা এটাই এখন বাইক ল'ব মানে পালচাৰ NS নেকি তাতে যাই কিনে গম পাম ৰ'বচোন কি কেনা কি কথা তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মোৰ স্কুল বন্ধ আৰু সেইকাৰণে আমাৰ পাপাৰ লগত যাম আৰু এতিয়া মই জেকেট পিন্ধি যাম ৰ'ব নলবাৰীত যোৱা কথা না ইটা মানে মই জেকেট পিন্ধি ললো আৰু ইটা নলবাৰীত যাবা ৰেডি হৈ গলো ইটা মানে আমি ওলাইলো আৰু আমি নলবাৰীত কিহত যাম বুলি ভাবছি চক এখন মানে আমাৰ পাপাৰ বাসন্তী দেখছি না হিৰো হণ্ডা 20 বছৰ হ'ল কিন্তু পুৰা পাৱাৰ আছে দোস্ত বলক ইটা মানে আমি আমাৰ পাপাৰ ভুলভুটিখানত আহি আছোঁ মানে বাসন্তীখানত আহি আছোঁ দেখছি ইটা আমাৰ পালোঁ এটা সেৱা কৰিলোঁ ইটা মানে আমি চামতা মেডিকেল আহি পালোঁ আৰু ইটা পাপাই ইয়াতে বাইকখন থলা পাপাৰ বাসন্তীখান আমি চামতা মেডিকেল আহি কিনে আমাৰ সেই পাপাৰ গাড়ীকেইখানতে হয় না এখন হ'ল দত্ত খুৰাৰ গাড়ী আৰু এখন হ'ল আমাৰ পাপাৰ গাড়ী সেইখনত যাম মানে এতিয়া দেখছি না আমাৰ ইয়াতে চব গাড়ী থৈ দিয়ে এতিয়া আমাৰ পাপা ডিউটিত যাব আৰু হ'ব আৰু এতিয়া আমাৰ পাপা আৰু দত্ত খুৰা গাড়ী ষ্টাৰ্ট দিছে এতিয়া মই ইয়াতে চিটত বহো ৰ'ব যমৰাজ চলা খুলি দিছোঁ ৰ'ব জেকেট মই আৰু পাপা যাই আছোঁ আৰু আগত দত্ত খুৰা যাই আছে ৰ'ব দেখা পাই নাই এখন দত্ত খুৰাৰ গাড়ী এতিয়া আমাৰ মানে ইয়াৰ পৰা যাত্ৰা আৰু এতিয়া মানে আমাৰ পাপা তেল ভৰা সেই পেট্ৰল পাম্পটো হ'ল প্ৰমিলা ফুৱেল আৰু এতিয়া আমাৰ মানে পাপাই তেল ভৰি আছে ৰ'ব তেল ভৰিব চব তেল ভৰি আছে দাদাটো তেল দি আছে তো এতিয়া মানে আমাৰ সুমন দাদাৰ বাইক আনিবা যাম বাইকখনৰ নাম কৈ একবাৰ NS 160 আৰু মানে আমি মানুহ বাইক গ'ল আমি মানুহ যাম আকমাখানে দেখছি আকমাখান মানুহ যাম এতিয়া মানে মই বাইকত যাম এতিয়া আমি বৰপুৰাক লগিন যাই আছোঁ ৰ'ব আৰু দোস্ত এতিয়া মানে আমি কলিতা ফুৰাৰ গাড়ীত যাই আছোঁ মানে বাইকত যাই আছোঁ এখন পালচাৰ গাড়ী এখন 150 নেকি এখন 150 না য়েছ তো বৰপুৰা ৰেল লাইন চবে নতুন ফ্লাইঅভাৰ এখন বনাই আছে আৰু এখন ফ্লাইঅভাৰ বনাই আছে দোস্ত দেখছি না এখন ফ্লাইঅভাৰ বনাই আছে দোস্ত এখন ফ্লাইঅভাৰখন কিন্তু বেলেগ হ'ব বম ৰদ দিছি বম মেচিন আনছি বম ৰদ দিছি দেখছি ফ্লাইঅভাৰখন পুৰা বনাই আছে বম ৰদ দিছি আৰু এতিয়া মানে আমি হাৱে ৰাস্তা উঠি গ'লোঁ এতিয়া ফুল পিকআপ বাইকত নতুন বাইক কিনিব যাই আছোঁ এতিয়া মানে আমি আনা ডিলাৰ পালোঁ মানে এতিয়া মানে আমি বাজাজ কোম্পানী আহি পালোঁ মানে ডিলাৰ আহি পালোঁ আৰু এতিয়া মানে এখন গাড়ী আছে ৰ'ব চব গাড়ী আৰু এটা গুদাম আছে গুদামটোত মানে আমি যোনখন গাড়ী ল'ম সেইখন গাড়ী আছে আৰু এখন নেকি এখনে মানে এখন নহয় দিয়কচোন এনে আনে মডেলটো এতিয়া মানে আমি এই ডিলাৰটোৰ গুদামত যাই আছোঁ আৰু মানে আমাৰ যোনখন গাড়ী ল'ম গাড়ীখন মানে তাতে গুদামত আমাক লগি ৰৈ আছে ৰ'ব এতিয়া আমি গুদামত যাই আৰু ইয়াতে এখন বাইক আছে আমি মানে আহি কিনে এখন মহেন্দ্ৰৰ গাড়ী দেখা পালোঁ বম চাকাৰী ট্ৰেক্টৰৰ চাকাৰ দৰে আৰু ইয়াতে বাইক একমাখান আছে
লাইন হয়েছে এক মাহান গাড়ি তো বাইকটা পাপাও এত মানে গুদাম মানে দে আর কি কম কম গুদাম বাইকে বাইক 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 সব পালসার 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 এখন গাড়িখান ভালো লাগছে NS 160 ও এখন আমি মানে এখন দেখলাম এটু 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 মডেল আর এটু মডেল আছে নাকি একটা মডেল এখন মানে এখন বাইকখান মানে নতুনকে লঞ্চ হয়েছি না এখনৰ নাম কিনো পালচাৰ 250 এখন যদি আপোনালোকে ল'ব খোজে মোৰ ফালৰ পৰা আহিলি অলপমান ডিছকাউণ্ট পাব আৰু এই ভিডিঅ'টোৰ তলত ক'ত কি মানে সেই ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে ল'ব লৈ যদি আহিব পাৰে পূৰা একদম হেভি গাড়ী হয় আৰু এতে মানে এটা ৱৰ্কশ্বপ আছে এই মানে কোম্পানীটোৰে ৱৰ্কশ্বপ হয় মানে আৰু ৱৰ্কশ্বপখনত মানে গোটেই মানে গাড়ীৰ কাম চাম হয় আৰু দোস্ত এতিয়া মানে আমি ভিতৰত সোমাই আহিলোঁ মানে দাদা এতে মানে নতুন কিবা চিষ্টেম কৰে নেকি দাদা নতুন চিষ্টেম মানে তোমাৰ BS6ত আমাৰ তাৰমানে আমাৰ সব চেক কৰি দিয়া যায় যদি কিবা প্ৰব্লেম আছে এই মেচিনটোতে আপোনাৰ গোটেইখিনি চেক কৰি যায় যদি কিবা প্ৰব্লেম আছে এইটো ডাইৰেক্ট দেখাই দিয়ে আপোনাৰ হোৱাৰ পিছত তোমাৰ আমি প্ৰব্লেমটো সলভ কৰি দিওঁ নতুন BS6ত এই মেচিনটোৱে চোৱা যায় আপোনাৰ আৰু মানে দাদা আপোনাক এইখিনি কোৱাৰ বাবে ধন্যবাদ জনাইছোঁ লটাৰী খেলা আছে আৰু ইয়াতে আমি কি পাং চাং ল'বচোন আমাৰ মানে ভাগ্যত পৰিল 20 লাখটোৱে গাড়ীত দিছত যি তালাটো মাৰে সেইটো ভাগ্যত পৰিল ভাগ্য বেয়া দে মানে আমাৰ বাইক চাইক পূৰা চাফা কৰি কিনে আমাক অইলে দি দিলাক আৰু দেখি বাইকখন পূৰা চাফা হৈ গৈছে আৰু এই বাইকখনৰ বিষয়ে মানে দাদাজনে ক'ব হয় দাদা এখন মানে নতুন চিষ্টেম আহিছে নেকি কিবা এখন আপনার আমার বাজাজৰ আপনার NS 160 হয় এখন আপনার নেকেড স্পোর্ট বাইক হয় এখনত আপনার নতুন ফেসিলিটি আপনার সেফটি ফিচার্স আছে আপনার ABS আছে এন্টি ব্রেকিং লক সিস্টেম আছে তাৰপিছত এইখনৰ আপনার প্রাইজও আপনার বহুত মিনিমাম প্রাইজ আপনার তাৰপিছত আপনার বাইকখন আপনার স্পোর্ট বাইক হয় যদি আপনি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে বা ইয়াৰ ফালৰ পৰা যদি কোনোবাই আহে গাড়ীটো ল'বৰ কাৰণে তেতিয়াহ'লে আৰু কিবা নহয় কিবা ডিছকাউণ্ট হ'ব ঠিক আছে আৰু মানে এই কোম্পানীটো এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত ফোন নম্বৰ থাকিব আৰু মানে ডিলাৰটো নলবাৰীৰ বৰকুৰাত আছে এইটো আনোৱাৰা বাজাজ এজেঞ্চি আপোনালোকে বাইক ল'ব ইচ্ছা কৰিলে মানে ইয়াত আহিব পাৰে মানে আমাৰ সুমন দাদা নতুন গাড়ী কিনাৰ শুভেচ্ছা জনালাক আৰু গাড়ীৰ চাবি পাত দিলাক এতিয়া মানে আমি নতুন গাড়ী লৈ এতিয়া প্ৰথমতে যাব লাগিব গণেশ মন্দিৰত যাব লাগিব আৰু তাতে মানে অলপমান পূজা চূজা কৰি কিনে অলপমান নতুন গাড়ীৰ কথাটো পাৰ্টি কি হ'ব পাৰ্টি কি হ'ব হ'ব বুলি কৈছে কি হৈ চাম নকচোন দোস্ত এতিয়া মানে আমি গণেশ মন্দিৰ আহি পালোঁ আৰু এতিয়া নামি ল'লোঁ বাইকৰ পৰা পুৰা স্পীড আছে কিন্তু বাইকখনৰ আৰু এইটো হ'ল গণেশৰ মূৰ্তি এই দোস্ত মই মানে ইয়াতে আহি কিনে এটা বস্তু দেখিলোঁ কি জানা এই চক এই শহাপহু বাপ্পা কেইটামান আছে বা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা 12টা 13টা 14টা 15টা 16টা 17টা 18টা 19টা দোস্ত এতিয়া মানে আমি চাকি বন্তি জ্বলাই গণেশ বাবাক মানে সেৱা জনাই আছোঁ
দোস্ত এতিয়া মানে আমাৰ সেৱা কৰা হোৱাৰ পিছত আমাৰ মানে পূজাৰীয়ে আমাৰ গাড়ীখন পূজা কৰি আছে আৰু এতিয়া ওম নম মন্ত্ৰ মাৰি দিলে আমাৰ এতিয়া গাড়ী পূজা কৰা হৈ গ'ল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে সদায় মৰম দি থাকিব যাতে মই সদায় আগুৱাই যাই থাকিব পাৰোঁ আৰু আশীৰ্বাদ কৰিব মই যাতে আপোনালোকৰ আগত সদায় ভাল ভিডিঅ' দি থাকিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে সামৰিছোঁ।